আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'লৈ মানে বহাগ বিহুৰ ফাৰ্ষ্ট এইটো বহাগ বিহুৰ পৰা ষ্টাৰ্ট দিছোঁ, বহাগ বিহু উৰুকা। আৰু আপোনালোকক এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মাৰ ঘৰত বেলেগ এটা অনুভৱ আছিলে, ইয়াতো বেলেগ এটা অনুভৱ। ইয়াত কেনেদৰে বিহু উৰুকাৰ পৰা গৰু গা ধোৱালৈকে কেনেদৰে পতা হয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু গৰম বহুত পৰিছে। আজিনো উৰুকাৰ দিনাখন কি কি কৰা হ'ব আপোনালোকৰ আগত দেখাম। তো চাই যাওক ভিডিঅ'টো। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব নালাগে, বহুত কমেণ্ট দিব। আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। কাইলৈ গৰুক গা ধুৱাবলৈ গৰু চাক বনাই ল'লোঁ। আৰু এইফালে মাটিমাহ, হালধি আৰু থেকেৰা এই তিনিটা মিক্স কৰি পিনে এটা পেষ্ট বনাই ল'লোঁ। আৰু সেইটো কাইলৈ গৰুক গা ধুৱাম। তাৰপিছত আমি মানুহবিলাকে ধুম। বছৰটোৰ কাৰণে খাৰ খজুলি সকলোবিলাক ভাল হৈ যাবলৈ কাইলৈ আমি এই মিশ্ৰণটোৱে গা ধুম। The next day. এইবাৰ কিন্তু ফাৰ্ষ্ট টাইম গৰু গা ধোৱা দেখিছোঁ দেই। মানে গাঁৱৰ সকলোবিলাক সমূহীয়াকৈ গৰু গা ধুৱাইছে। এনেকৈতো টিভিত ধৰি লওক মোবাইলত এইবিলাকতো দেখি থকা হয়, এইবাৰ নিজৰ চকুৰে দেখি পালোঁ। ভাল লাগিলে এইবিলাক দেখি পিনে। এতিয়া গা পা ধুই তিনিওজনীয়ে এতিয়া চাহ খাবলৈ লাগি গ'লোঁ। আৰু এতিয়া ভাতৰ যোগান। অৱশ্যে 101টা শাক খাব লাগে, এতিয়ানো ক'ত 101টা শাক পাম। সেই গতিকে আমলৈটো চফা কৰি আছোঁ। অৱশ্যে আমাৰ ঘৰত মানুহ একদমেই কম। আৰু সেই গতিকে মা মই দুজনীয়ে ভাত বাঢ়ি ল'লোঁ। আৰু অৱশেষত দেউতাও ডিউটি জেগাৰ পৰা আজি আহি পালেহি এদিনৰ কাৰণে। আৰু দেউতা এতিয়া ভাত পানী খাই আজৰি হৈ পিনে দেউতাও আকৌ যাবগৈ। এতিয়া পাছবেলাখিনি টাইমত অলপ এনেই ওলাই গ'লোঁ। ওচৰৰ ভণ্টি দুজনী মানে ফটো মাৰিব ল'লে, ৰিলচ বনাব ল'লে। ময়ো এনেই আৰু উপভোগ কৰিলোঁ সিহঁতৰ লগতে। এনেদৰে আৰু দিনটো পাৰ কৰিলোঁ।